নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ মায়ে ৰঙা পাৰি চাদৰ লগাইছে আৰু মাজত ৰিল দিয়া। এয়া এখন ওলালে, এইটো মূৰে ফুল বাচি আছে। এইটো মূৰে ফুল বাচা হ'লে এখন কাটিব হ'ব। চাদৰখন কাটাখিনি দেখুৱা নপৰিলে। এয়া মোৰ দুটা এতিয়া মই চিলাই ল'ম, যিহেতু দহি বটিম। মোৰকেইটা চিলাই ল'লে দহি বটিব ভাল হ'ব। এয়া মই চিলাই আছোঁ। এতিয়া মোৰকেইটা চিলোৱা হৈ গ'ল। এতিয়া মই আপোনালোকক দহি বটি দেখাম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এয়া মই দহি বটিবৰ কাৰণে পলিষ্টাৰ পাট সূতাটো ব্যৱহাৰ কৰিছোঁ। এটা বান্ধি হৈছে। এয়া মই ইমান স্পীড কৰিব নোৱাৰোঁ, লাহে লাহে কৰি আছোঁ আৰু। এয়া এটা মোৰ যেনিবা হৈছে, আনটো মোৰ আছে দহি বটিব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।